এয়া khursida Ahmed বাইদেউ তেখেত ইতিমধ্যে মঞ্চলৈ আগবাঢ়ি আহিছে আৰু সকলোৰে জ্ঞাতাৰ্থে আমি পুনৰ অৱগত কৰিছোঁ আমাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰা আশাবাদীসকলৰ ৰাজহুৱা প্ৰশংসা তথা সন্মানৰ উপৰিও 15,000 টকা দেশখনৰ একাউণ্টত জমা দিয়া হ'ব। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 18গৰাকী আশাই আমাৰ যোৰহাট জিলাৰ পৰা শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে আৰু আমাৰ শ্ৰেষ্ঠ আশা সন্মান কাৰ্যসূচী ইমানতে শেষ হৈছে। ধন্যবাদ। জেনেৰেল ছেক্ৰেটাৰী হয়, গতিকে মই খুব মানে ধন্যবাদ জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। আমি সকলোৱে মিলিজুলি কাম কৰোঁ। মই গোটেইখিনি আশা কৰোঁ আমি একেলগে বাইদেউৰ দৰে বাইদেউসকলৰ স্বাস্থ্য কামনা কৰিছোঁ। বাইদেউ ভাল হওক।